আমাৰ ছোৱালী নাই কিন্তু আমি প্ৰতিজনী ছোৱালী নিজৰ সন্তান বুলি ভাবো নিজৰ বুলি ভাবো সৌজনী মাক মই লৈ আহিছো তোৰ ছোৱালীক তই কেনেকে দিবি এখন স্কুলত তই কেনেকে পঠিয়াবি মাক নাথাকিলে মই নিজে তাইক বুটলি লৈ দি যাওঁ ইয়াৰ পৰা লৈ যাওঁহি ইমান আমি সাৱধানকে ৰাখো কেনেকুৱা এজনী ছোৱালী ইমান সাহস হ'ল আপোনাৰ নিৰাপত্তাটো বাদেই দিছো বেডৰুমত নিৰাপত্তা নাপালে তাই সিহঁতৰ ঘৰৰ বেডৰুম তালৈ লৈ গুচি গ'ল সেইটো অলপ ভুল কাম কৰিলে নে বাৰু 2004 চনত মই মেট্ৰিক দি পাছ কৰা সমান কিন্তু আজি এজন ছাৰক মই ন্যায়পত আছে মোৰ ছাৰ মই ছাৰক দেখিলে ভয় থওঁগে ইমান মহে আকৌ সেইজন ছাৰক দেখিলে নিজৰ দেউতাকক দেখা নিচিনা লাগে আৰু এটা কথা কৈছে সেইজন শিক্ষক আছে এনেকুৱা আজি পৰা নাপাওঁ বুলি কৈছে সেইটো কিমান মাৰাত্মক কথা কৈছে আজি পৰা তোক নাপাওঁ নহয় আৰু মৰম কৰিবলৈ নাপাওঁ আগতো আপুনি মৰম কৰিছিলে নেকি তেনেকে তেনেকে মানে পত ছোৱালী মৰম কৰিলে নেকি আপুনি আজিৰ পৰা এনেকে মৰম কৰিবলৈ নাপাওঁ কাৰণে মই আজিয়ে মৰম কৰি লৈছো হেঁপাহ পলাই লাজ নেলাগে অভদ্ৰ দিন হাজিৰা কৰি খোৱা মানুহ প্ৰাইভেটত পঢ়াব নোৱাৰে কাৰণে এখন স্কুলত পঢ়াইছে কাইলৈ সিহঁতৰ স্কুলৰ ল'ৰা ছোৱালী কেনেকে পঢ়াব ছোৱালীকেইজনী